যায় মন যায়। নমস্কাৰ দৰ্শকসকল, আপোনালোক সকলোকে আমাৰ স্কাই ইউটিউব চেনেলৰ এটি বিশেষ অনুষ্ঠান মন যায়লৈ ভাস্কৰ আৰু মই শ্ৰী ৰিপুঞ্জয় চেতিয়াই স্বাগতম জনালোঁ। আহকচোন আজি আমি মন যায় এগৰাকী কণমানিৰ সৈতে চিনাকি হওঁ। তোমাৰ নামটো কোৱাচোন। নমস্কাৰ, মোৰ নাম শ্ৰীমতী হিমাক্ষী ৰাজকুমাৰী। তোমাৰ ঘৰত কোন কোন আছে? ঘৰত মা, দেউতা, বা আৰু মই। মা, দেউতা, তুমি আৰু মই বা। মা, দেউতা, তুমি আৰু বা। ঠিক আছে। আৰু তোমাৰ ঘৰৰ ঠিকনাটো আমাৰ দৰ্শকসকলক এবাৰ কৈ দিয়া। আমাৰ ঘৰ বটুৱা গাঁৱত, তাৰপিছত ডাকঘৰ দিচাও বটুৱা, জিলা চৰাইদেউ, অসম। ঠিক আছে। আৰু তুমি কোন ক্লাছত পঢ়ি আছা? মই এবাৰ 3 লৈ পাইছোঁ। ক্লাছ 3। আৰু তোমাৰ বিদ্যালয়খনৰ নাম কি? বটুৱা পুখুৰী জাতীয় বিদ্যালয়। ঠিক আছে। তুমি স্কুল আজি গৈছিলানে? গৈছিলোঁ। তুমি স্কুলত থকা সময়খিনি ভাল পোৱা নে ঘৰত থকা সময়খিনি বেছি ভাল পোৱা? স্কুলত থকা সময়খিনি। কেলে? তাত কিছু সময় পঢ়িবলৈ ভাল লাগে, কিছু সময় কথা পাতিবলৈ ভাল লাগে। আৰু পঢ়িবলৈ তুমি ঘৰতো পোৱা দেখোন, ঘৰতো কথা পাতিবলৈ পোৱা, ঘৰতো খেলিবলৈ পোৱা। ঘৰত কি বেয়া লাগে নে? ঘৰত নহয়, ঘৰত খেলিবলৈ কিছুমান বেয়া লাগে। ঘৰত লগ নাই ন? তোমাৰ বান্ধৱীসকল স্কুলত থাকে, ঘৰত নোপোৱা সেইকাৰণে। আৰু স্কুলত পঢ়াৰ ভিতৰত তোমাৰ প্ৰিয় বিষয় কি? অংকুৰণ। অংকুৰণ মানে তুমি অসমীয়া ভাষা, অসমীয়া বিষয়টো ভাল পোৱা। তোমাক স্কুলত অসমীয়া কোনে পঢ়ায়? অংকুৰণ কিতাপখন কোনে পঢ়ায়? ববী চেতিয়া। এই ববী চেতিয়া বাইদেউৰ ক্লাছটো তুমি আটাইতকৈ বেছি ভাল পোৱা নে বেলেগ কোনোবা ছাৰ বাইদেউৰ ক্লাছটো বেছি ভাল লাগে? অসমীয়াখনে ভাল লাগে। নহয়, তুমি দিনটোৰ ক্লাছ যে কৰা, কিবাটো অংক চংক গোটেই কোনজন ছাৰৰ ক্লাছটো ববী বাইদেউৰ ক্লাছটোৱে ভাল লাগে? কেলৈ ভাল লাগে? তেওঁ নিপিতে কাৰণে ভাল লাগে নে তেওঁ একো কৰিবলৈ নিদিয়ে কাৰণে ভাল লাগে নে তেওঁ পঢ়িবলৈ নিদিয়ে কাৰণে ভাল লাগে নে কি কাৰণে ভাল লাগে? তেওঁ আমাক মনোযোগ দিয়ে, ভালকৈ পঢ়ায়, সেইবাবে ভাল লাগে। আচ্ছা। তেওঁ আৰু তোমালোকক কেতিয়াবা গালি চালি পাৰে নে নোৱাৰাৰ কাৰণে কিবা কথা কয় নে টানকৈ কয় নে বা কিবা পিটন চিটন দিয়ে নেকি আকৌ? কেতিয়াবা মাৰে, কিবা নোৱাৰিলে যেনিবা মাৰিলে এবাৰ। তাৰ মৰাৰ পিছত তোমাৰ ভাল লাগে নে বেয়া লাগে? ভালেই লাগে। কেলৈ ভাল লাগে? মই নোৱাৰো নাই, সেইকাৰণে। নোৱাৰিলে মাৰিলে পাৰোঁ বুলি কয় মায়ে, সেইকাৰণে। নোৱাৰিলে মাৰিলে মানে তুমি সেইটো আকৌ নতুনকৈ শিকিবলৈ চেষ্টা কৰা, তাৰপিছত পাৰি যোৱা, সেইটো কাৰণে। ঠিক আছে। আৰু তুমি পঢ়া শুনাক বাদ দি আৰু বেলেগ কি কাম কৰি ভাল পোৱা? গান গাই ভাল পাওঁ, মই ছবি আঁকি ভাল পাওঁ, তাৰপিছত পঢ়ি ভাল পাওঁ, আলোচনী। কাৰ্টুন চাই ভাল পোৱা নে বেয়া পোৱা? বেয়া পাওঁ। কেলৈ বেয়া পোৱা? কাৰ্টুন ইমান ধুনীয়া ধুনীয়া কাৰ্টুন আছে, চাই বেয়া পোৱা এইবিলাক? আৰু চিৰিয়েল, চিনেমা মানে চাওঁ। কি চোৱা? টিভি একেবাৰে নোচোৱা নেকি? নহয়, মাজে মাজে কেতিয়াবা কাৰ্টুন চাওঁ। আমাৰ ভণ্টিহঁতৰ ঘৰলৈ গৈ পিনে চাওঁগৈ। ঘৰত আৰু মা দেউতাই কেতিয়াবা কাৰ্টুন চাবলৈ নিদিয়ে, কেতিয়াবা নালাগে বুলি কয় ন? আৰু কাৰ্টুন যদি চোৱা, কোনটো কাৰ্টুনৰ কোনটো কেৰেক্টাৰ, কোনটো চৰিত্ৰ ভাল লাগে? ৰুদ্ৰা। গুড। ৰুদ্ৰাৰ কেৰেক্টাৰটো তুমি ভাল পোৱা, ৰুদ্ৰাৰ চৰিত্ৰটো ভাল পোৱা। তুমি কেতিয়াবা ভাবা নে ময়ো যদি ৰুদ্ৰাৰ নিচিনা হ'ব পাৰিলোহেঁতেন, মই যদি কিবা যাদু দেখাব পাৰিলোহেঁতেন? তেনেকুৱা লাগে নাই? লাগে। ঠিক আছে। আৰু তুমি ভৱিষ্যতে ডাঙৰ হৈ কি হ'ম বুলি ভাবিছা? কিবা ভাবিছানে তেনেকুৱা কথা? শিল্পী হ'ম। শিল্পী মানে গান গাবা নে ছবি আঁকিবা নে চব কৰিবা? গান গাবা। এই কথাটো তুমি কিয় ভাবিলা যে মই ডাঙৰ হ'লে গান গাব লাগিব, মই গান গাম? মা দেউতাই কৈ থকাৰ কাৰণে ভাবিলা নে তোমাক বেলেগক দেখি ভাবিলা নে কি কাৰণে ভাবিলা? মা দেউতা কৈ থকাৰ কাৰণে। আৰু ঠিক আছে, তুমি এবাৰ কাৰণে ভাবি লোৱা যে মা দেউতা আজিৰ পৰা মোক একো নকয়। ঠিক আজিৰ পৰা ভাবিলা তুমি মা দেউতাই একো নকয়। এতিয়া তুমি নিজৰ মনত মা দেউতাই কৈ দিলে, তুমি পংখী, তুমি তোমাৰ মনৰে কোৱা তুমি কোনটো কৰিবলৈ ভাল পাবা? তেনেকৈ যদি কোৱা তুমি কি কৰিবলৈ ভাল পাবা? খেলিবলৈ ভাল পাবা নে নাচিবলৈ ভাল পাবা নে পঢ়িবলৈ ভাল পাবা নে ৰুদ্ৰাৰ নিচিনা হ'বলৈ ভাল পাবা? এনেকুৱা এবাৰ ভাবি চোৱা। নাচিবলৈ ভাল পাওঁ। নাচিবলৈ? ঠিক আছে। তুমি এতিয়া নাচ শিকিছা নাই? শিকিছোঁ। নাচ শিকিছা?
কি নাচ শিকিছে সত্ৰীয়া নৃত্য সত্ৰীয়া নৃত্য তোমাৰ খং কেতিয়া উঠে মায়ে মাৰিলে মায়ে মাৰিলে খং উঠে আৰু হাঁহি কেতিয়া উঠে হাঁহি বায়ে যদি মোক কেতিয়াবা কিলগিলাই দিয়ে কেতিয়াবা কিবা কথাত হহাই দিয়ে তেতিয়া হাঁহি উঠে যেতিয়া ভাকুত কুটাই দিয়ে তেতিয়া হাঁহি উঠে আচ্ছা আচ্ছা আৰু তুমি সপোন দেখা নে দেখো কি সপোন বেছিকৈ দেখা মই বেছিকৈ ভূতৰ সপোন দেখো ভূতৰ সপোন দেখা আৰু সাৰ পাই ভয় লাগে নে সাৰ নোপোৱা সাৰ পাওঁ তেতিয়া কান্দি দিওঁ আচ্ছা 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 ভূতৰ সপোন ভাল দেখা ন আৰু তেতিয়া ভয় তুমি সাৰ পালে ভয় লাগে আৰু কান্দি দিয়া আৰু তুমি মিছা কথা কোৱা নে কওঁ কেতিয়াবা কেতিয়া কোৱা মই কেতিয়াবা কিবা বস্তু এটা ভাঙিলে কিবা বস্তু এটা তেল পৰিলে কিবা যদি চাউল তাউল পেলাই দিওঁ তেতিয়া হয় মিছা কথা কৈ দিওঁ মাৰ আগত ঠিক আছে ঠিক আছে হ'লেও বাই সঁচা কথাটো কৈ দিওঁ মই মাৰ খাওঁ তেতিয়া ঠিক আছে ঠিক আছে তোমাৰ এতিয়ালৈকে তোমাৰ মনত থকা এনেকুৱা এটা সময়ৰ কথা কোৱাচোন এনেকুৱা মুহূৰ্ত বা এনেকুৱা এটা সময়ত তোমাৰ খুব ভাল লাগিছিলে সেইদিনা হয়তো তোমাৰ পৰীক্ষাৰ ৰিজাল্ট দিয়া বা তুমি ক'ৰবাত নাচিছিলা চবেই ভাল বুলি ক'লে বা তুমি লগৰীয়াৰ লগত খেলিছিলা বা তুমি স্কুলত কিবা কম্পিটিশ্যন কৰিছিলা বা স্কুলত তোমাক ছাৰ বাইদেৱে ভাল বুলি ক'লে এনেকুৱা কি কথা মনত আছে যে সেইদিনা মোক খুব ভাল লাগিছিলে তেনেকুৱা কথা মনত পেলাচোন সেইদিনা মোৰ খেল ধেমালিৰ দিনাখন এতিয়া নে আগত এইবছৰ নে এইবছৰ নহয় আগবছৰ ঠিক আছে সেইদিনাখন মই দৌৰত প্ৰথম হ'লোঁ তাৰপিছত ৰছী টনাত আমাৰ দলটোৱে প্ৰথম হ'লোঁ ঠিক আছে আৰু তুমি তোমাৰ আৰ্টৰ বহি আছেনে ইয়াত ক'ৰবাত আছে তোমাৰ আৰ্টৰ বহিখন আমি অকণমান চাওঁ তুমি নিজে উলিয়াচোন কোনটো আৰ্ট তুমি আঁকিছিলা কোনটো ভাল লাগিছিলে আঁকি তোমাৰ ভাল লগা তুমি আনে কোৱাটো নহয় কিন্তু তুমি নিজে নিজৰ ফালৰ পৰা কোৱা যে এইটো আঁকি মই ভাল পাইছিলোঁ মই চৰাইখনি আঁকি পিনে ভাল পাইছিলোঁ তাৰপিছত এই ছবিটো আঁকি পিনে ভাল পাইছিলোঁ এই ছবিটো ন দৰ্শকসকলক আমি দেখাবলৈ বিচাৰিছোঁ এয়া পংখী এওঁ ক্লাছ 3 পঢ়ে এওঁ এয়া ড্ৰয়িং কৰিছিলে তোমালোকৰ ড্ৰয়িং কোনে শিকায় কোন ছাৰে শিকায় শ্ৰীযুত তুলসী গগৈ আৰু এয়া পংখীৰ আমাৰ চৰাইৰ ছবি তোমাৰ এনেকুৱা এটা ছবি তোমাৰ মনলৈ ভাব আহেনে মই এনেকুৱা এটা যদি ছবি আঁকিব পাৰিলোহেঁতেন এনেকৈ কিবা এটা ভাবানে ভাবোঁ কি আঁকিবলৈ মন যায় তেনেকুৱা এটা বিৰাট ধুনীয়া ছবি যিটো হয়তো তুমি এতিয়া নোৱাৰা হয়তো ডাঙৰ হ'লে পাৰিবা এনেকুৱা কি আঁকিবলৈ মন যায় মোৰ এটা প্ৰাকৃতিক দৃশ্যৰ লগত বহু নিজৰ মনৰ ছবি লগাই পিনে আঁকিবলৈ মন যায় বহুত আচ্ছা আচ্ছা তুমি যিটো প্ৰাকৃতিক দৃশ্য কল্পনা কৰিছা তাত কি কি থাকিব তুমি এনেই ভাবাচোন এবাৰ চকুৰ লাগিলে চকুকেইটা এবাৰ মুদি ভাবি লোৱা ঘৰ গছ আলিবেলি পাহাৰ নদ নদী সাগৰ পাহাৰ ইমানবিলাক একেলগে আৰু তোমাৰ ঘৰৰ প্ৰিয় কাক ভাল লাগে প্ৰিয় ব্যক্তি কোন তোমাৰ মা দেউতা তোমাৰ ছাৰ বাইদেউ লগৰ সকলোবিলাক মিলাই বা তুমি পঢ়া যিকোনো তোমাৰ কাৰ্টুনৰ কেৰেক্টাৰ ৰুদ্ৰ বা আমাৰ কিতাপৰ কোনো বিষয় ধৰা মহাত্মা গান্ধী এনেকুৱা গোটেই সকলোখিনি মিলাই কোন মানুহ কোন ব্যক্তি কাক ভাল লাগে কোন তোমাৰ কাৰণে আদৰ্শ ব্যক্তি কোন কাৰ নিচিনা তুমি যদি হ'বলৈ পোৱা ভাল লাগিব মই আপাৰ দৰে হ'বলৈ বিচাৰোঁ আপা তোমাৰ ঘৰৰ পৰিয়ালৰ ঠিক আছে আপাৰ নিচিনা কিয় হ'বলৈ বিচাৰে তেওঁ মানে ডাঙৰ মানুহ হয় চাকৰি কৰে চাকৰি কৰে তেওঁ চাকৰি কৰে তেওঁ এটা ব্যক্তিত্ব আছে তেওঁ কিবা এটা কৰে সেইকাৰণে ভাল লাগে নে আৰু বেলেগ কিবা কথা আছে সেইকাৰণে ভাল লাগে ন ঠিক আছে আমি গম পাইছোঁ এতিয়ালৈকে দৰ্শকসকল পংখীয়ে নিজে স্বাৱলম্বী হৈ এগৰাকী সবল সুস্থ নাৰীৰূপে তেওঁ নিজকে গঢ় দিব বিচাৰে সেই সপোন আছে এই সপোনৰ বাবে আমাৰ যথেষ্ট সুভাষিক আছে আপোনালোক দৰ্শকসকলেও তেওঁক এইখিনি মৰম দিব এইখিনি আশীৰ্বাদ দিব আচ্ছা পংখী তুমি পঢ়াৰ মাজে মাজে নাচ শিকি আছা নাচি ভাল পোৱা তাৰ অকণমান আগতে তুমি ক'লা যে তুমি গানো শিকি আছা গান গাই ভাল পোৱা এতিয়া আমাৰ যদি দৰ্শকসকলক এটা গীত শুনাব লাগে
তেতিয়াহ'লে তুমি কোনটো গীত গাই শুনাবা মই পাৰ্বতী প্ৰসাদৰ নীলিমাৰ আৰে আৰে গীতটো শুনাম আৰু তুমি যে গান শিকি আছা তোমাক ছাৰে শিকাইছে বা তুমি ঘৰত ৰেৱাজ কৰা তুমি প্ৰেক্টিছ কৰা এই কথাবোৰ বাদ দি তুমি এনেই যদি ক'ৰবাত গৈ আছা কোনটো গান শুনিলে তুমি ভাল লাগে কিবা গান শুনি ভাল লাগে নে এই গানটো মোৰ খুব প্ৰিয় এনেকুৱা শুনি ভাল পোৱা তুমি গাই ভাল পোৱা নহয় কি শুনি ভাল পোৱা ভূপেন হাজৰিকাৰ বুকু হম হম কৰে গীতটো আৰু শুনি ভাল লাগে আৰু মই এটি যাযাবৰ এই দুটা ভূপেন হাজৰিকাৰ গান ভাল লাগে আৰু তুমি জুবিন গাৰ্গ বা অংগৰাগ পাপন মহন্ত এওঁলোকৰ গান নুশুনা নেকি নুশুনো একেবাৰে নুশুনা নে কম শুনা জুবিন গাৰ্গৰ কম শুনো পাপনদাৰ গান তুমি চাগে ইমানকৈ তেওঁৰ সোৱাদটো পোৱা নাই তুমি সকলোবিলাক গান শুনিবাচোন তেওঁৰ গানবিলাক বহুত সোৱাদ লাগে জুবিন গাৰ্গৰ ভাল লাগে আমাৰ অংগৰাগ পাপন মহন্তৰ গান ভাল লাগে ঠিক আছে দৰ্শক তেতিয়াহ'লে আমি এইবাৰ পংখীৰ গীতটি শুনিবলৈ যাওঁ নীলিমাৰ আজে আজে লুকা লুকি খেলি উৰি ফুৰু বগা পাখি মেলি নীলিমাৰ আজে আজে লুকা লুকি খেলি উৰি ফুৰু বগা পাখি মেলি কেতিয়াবা নামি যাওঁ ধৰণীক চুমা খাওঁ কেতিয়াবা নামি যাওঁ ধৰণীক চুমা খাওঁ কুসুমৰ পাহি দিওঁ মেলি নীলিমাৰ আজে আজে লুকা লুকি খেলি উৰি ফুৰু বগা পাখি মেলি বৰষুণ হৈ নামো সৰগৰ পৰা হৈছে উজি কৰো ধৰা বৰষুণ হৈ নামো সৰগৰ পৰা হৈছে উজি কৰো ধৰা তোমাক আমি বহুত বহুত ধন্যবাদ জনাইছোঁ এই সুন্দৰ গীতটো উপহাৰ দিয়াৰ বাবে আৰু এই গোটেই অনুষ্ঠানটো আমাৰ লগত সুন্দৰভাৱে সহযোগ কৰাৰ কাৰণে আৰু লগতে আমি তোমালৈ এটা সৰু কণমানি উপহাৰ আনিছিলোঁ এটিও লোৱা তেতিয়াহ'লে দৰ্শকসকল ইমান পৰে আপোনালোকে আজি কণমানি পংখী তেওঁৰ মনৰ বতৰা তেওঁৰ কি মন যায় এইখিনি জানিলে আৰু আমিও আপোনালোকক ইয়াৰ অকণমান সোৱাদ দিবলৈ চেষ্টা কৰিছিলোঁ অহা খণ্ডত এই মন যায় অনুষ্ঠানত আন এগৰাকী কণমানিৰ সৈতে আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহিছোঁ